নমস্কাৰ। আজি আহিলোঁ নাহৰকটীয়া নামফাকে বৌদ্ধ মন্দিৰ। ইয়াত মানে আহি এনেকুৱা এটা পৰিৱেশ পাইছোঁ, ইমান ধুনীয়া পৰিৱেশ মানে ক'বলৈ ভাষা নাই। গোটেই চোতালখনত ইমান ধুনীয়া গছ গছনি আছে, কিন্তু গছৰ পাত এটা পৰি থকা দেখা নাপাব। মানে ইমানেই সুন্দৰ পৰিৱেশ, কি ক'ম আৰু। দেখিছেনে এইটো কি সুন্দৰ বনাইছে, যেন সোণেৰে বনাইছে, চব সোণালী ৰঙৰ। মানুহে ভাবিব এইটো সোণেৰে বনাইছে, কিন্তু সোণালী ৰঙেহে কৰা আছে। কিন্তু ইমান ধুনীয়া, মানে কোন ব্যক্তিয়ে বনাইছে এইটো মানে ক'ব লগা। চেলুট, তেখেতক চেলুট। মানে ইমান সুন্দৰ পৰিৱেশ। এইবোৰ যে দেখিছে, এইবোৰ কাপোৰখিনি ইমান ধুনীয়াকৈ মানে বনাই ওলোমাই থৈ দিছে, ইমান ধুনীয়া। মানে মই আজি প্ৰথমবাৰ এনেকুৱা বুদ্ধ ধৰ্মৰ হেৰিত সোমাইছোঁ। ইয়াত মানে এইখন ইমান ধুনীয়াকৈ বনাইছে। সুন্দৰ পৰিৱেশৰ মাজত আমি সোমাই পৰিছোঁহি আহি। এই দেখিছেনে, ইমান মানে ধুনীয়া। ইয়াত বুদ্ধদেৱৰ লগত এজন শিষ্ট চাগে কিবা আলোচনা কৰা তেনেকুৱা এটা হেৰি দেখাইছে। এটা সুন্দৰ দৃশ্য দেখা পোৱা গৈছে দেই। ফুল দেখিছেনে, ইমান ধুনীয়া ধুনীয়া ফুল। আৰু ইয়াত মানে কিবা চিনেমা শ্বুটিং কৰা পাৰ্টি এটাও আছে বুলি শুনিছোঁ। তেখেতসকলৰ সা সৰঞ্জামবোৰ এনেকৈ ৰাখি থৈ দিয়া আছে। আপুনি দেখিছে, আপোনালোকে নিশ্চয়কৈ এবাৰ আহিলে সোমাই যাব নামফাকে বৌদ্ধ মন্দিৰ। এইখিনি দেখিছে নহয়, ইয়াত মানে এটা পুখুৰী টাইপৰ এটা আছে, দেখিছেনে? এইয়া চাওক, এই পুখুৰী টাইপৰ এটা আছে। ইয়াত মানে তলৰ পৰা সৰ্পভাগ এনেকৈ মেৰিয়াই আহি এপাহ ফুলত বুদ্ধদেৱ। ইমান ধুনীয়া। সৰু সৰু মাছ আছে, খালি ইয়াত ডাঙৰ মাছ নাই। এইখন ইমান ধুনীয়াকৈ বনাইছে, মানে যিবোৰ ডিজাইন ইয়াৰ এটা সুন্দৰ ক'ব লাগিব। এইজন বুদ্ধদেৱ বহি আছে ভিতৰত, ইমান ধুনীয়া বনাইছে। আপোনালোকে চাওক, মানে ক'বলৈ ভাষা নাই। ইমান ধুনীয়া ধুনীয়া, মানে পৰিৱেশটো ইমান ধুনীয়া। আৰু এৰিয়াটোৰ লগত একদম খাপ খাই উঠে। এৰিয়াটো মানে ইমান ধুনীয়াকৈ, মানে গোটেই পথাৰবোৰতো ধাননি আছে। আপোনালোকক নিশ্চয় মই নেক্সট ভিডিঅ'ত দেখাম। এতিয়া চাওক, ইয়াৰ সামগ্ৰিক পৰিৱেশটো চাওক, ইমান ধুনীয়াকৈ বনাইছে, মানে ক'বলৈ ভাষা নাই। মালিক আহি আছে। মালিক আমাৰ এয়া মালিক। কেনেকুৱা লাগিছে ফিল্ডটো? একদম মজা, একদম ধুনীয়া। অঁ, মানে আহি এনেকুৱাই ভাল লাগিছে নহয়, মানে পৰিৱেশটো। আৰু ভিতৰত সোমাই চাবৰ কাৰণে টুকুৰা কৰিবি, এটুকুৰা তাত কাটি লওঁ, আকৌ এটুকুৰা বনাম। ইয়াতে হয়তো উপাসনা কৰা হয়। সন্মুখত লিখা আছে উপাসনাস্থলীত প্ৰৱেশ নিষেধ। আচলতে ইয়াত সোমোৱা এলাও নাই। চেষ্টা কৰিছোঁ বাহিৰৰ পৰা সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে। হৈছে বৌদ্ধ মন্দিৰটোৰ ভিতৰত থকা এটা সুন্দৰ দৃশ্য। হয়তো চেষ্টা কৰিছে তেওঁলোকে মানুহক দেখাবৰ বাবে কিদৰে আচলতে বৌদ্ধিক ধৰ্মত শৰণ দিয়া হৈছিল বুদ্ধদেৱে।
তাৰে এটা চমু আভাস দিব চেষ্টা কৰিছে। আচলতে সুন্দৰ পৰিৱেশ, অতি সুন্দৰ পৰিৱেশ। চেষ্টা কৰিছোঁ দেখুৱাবৰ বাবে। ভিডিঅ' তোমাৰ মোৰ ফটো